গাইজ আপোনালোক সকলোৱে ভালে আছে নিশ্চয় ময়ো ভালে আছোঁ মই বহুত দিন ধৰি ৰেচিপি শ্বেয়াৰ কৰা নাছিলোঁ আজি এটা খুব সাধাৰণভাৱে বনোৱা ঘৰুৱা ৰেচিপি এটা শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ কণী আৰু ঢেকীয়া ভজা বলকচোন দেৰি নকৰি ৰেচিপিটো আৰম্ভ কৰোঁ আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোক সকলোৱেতো এনেকৈ ঢেকীয়া ভাজি খায় মইনো কেনেকৈ ভাজোঁ সেইখিনি আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিছোঁ বলকচোন ৰেচিপিটো আৰম্ভ কৰোঁ এখন কেৰাহী পাতি দিলোঁ দি তাত কাটি থোৱা কেঁচা জলকীয়া আৰু পিঁয়াজখিনি দি দিলোঁ দি সেইখিনি ভালদৰে গৰম হ'বলৈ দিলোঁ দি তাত তেল দি দিলোঁ তেলখিনি দি পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হ'বলৈ দিলোঁ দি সেইখিনি লাৰি দিলোঁ আপোনালোকে জুইৰ ফ্লেমটো মিডিয়াম কৰি ল'ব তাৰপাছত পিঁয়াজখিনি যেতিয়া ৰঙচুৱা হ'ল তেতিয়া তাত হালধি দিলোঁ আধা চামুচতকৈ অকণমান কম আৰু তাতে নিমখ অকণমান দি দিলোঁ নিমখো আপোনালোকে জোখ অনুসৰি দিব যিমানখিনি জোখৰ বনায় সিমানখিনি জোখ অনুসৰি আপোনালোকে নিমখটো দি দিব তাৰপাছত সেইখিনি লাৰি দিলোঁ লাৰি দি অলপ সময় থাকিবলৈ দিলোঁ দি তাত কাটি থোৱা ঢেকীয়াখিনি দি দিলোঁ আপোনালোকে জুইৰ ফ্লেমটো মিডিয়ামে ৰাখিব ঢেকীয়াখিনি দি সেইখিনি লাৰি দিলোঁ আপোনালোকে ঢেকীয়াখিনি ভালদৰে লাৰি দিব যাতে জলকীয়া নিমখ আৰু হালধি ভালদৰে মিক্স হৈ যায় ঢেকীয়াখিনি লাৰি অলপ সময় থৈ দিয়াৰ পাছতে ঢেকীয়াত থকা পানীখিনি নিগৰিবলৈ আৰম্ভ কৰিলে তাৰপাছত মই ঢাকনিখন মাৰি দিলোঁ 5 মিনিটমান ঢাকনিখন মাৰি থোৱাৰ পাছত ঢাকনিখন আঁতৰালোঁ আৰু ঢেকীয়াখিনি ধুনীয়াকৈ সিজি গৈছে মোৰ তাৰ পাছত এটা বাটিত এনেকৈ কণী এটা ভাঙি ল'লোঁ লৈ ঢেকীয়াখিনি ছাইড কৰি লৈ তাত তেলখিনি নিগৰি আহিবলৈ দিলোঁ দি তাতে ভাঙি থোৱা কণীখিনি দি দিলোঁ কণী দি কণীখিনি ভালদৰে লাৰি দিলোঁ কণীখিনি দি আপোনালোকে ভালদৰে লাৰি দিব যাতে কণীখিনি ঢেকীয়াৰ মাজত ভালদৰে সোমাই যায় তাৰপাছত এনেকৈ আপোনালোকে গেছৰ ফ্লেমটো ল' কৰি ল'ব লৈ কণীখিনি ভালদৰে লাৰি দিব আৰু 5 মিনিটমান থকাৰ পাছত আমাৰ ঢেকীয়া ভাজি ৰেডি হৈ গ'ল খাব পৰাকৈ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব